যিটো ট্ৰেডিং এই ট্ৰেডিঙৰ কেলেংকাৰীৰ লগত আমি দেখিছোঁ যে বিভিন্ন ধৰণে ৰাজনৈতিক ব্যক্তি ৰৌ বৰালি পুঠি খলিহনা ইয়াৰ লগত বহু ব্যক্তি জড়িত আৰু এনেকুৱা ধৰণৰ কথা বতৰা এনেকুৱা ট্ৰেডিং বা অনলাইন এনেকুৱা ধৰণৰ কেলেংকাৰীৰ ইতিহাস নতুন নহয় আগতেও সাৰদা কেলেংকাৰী একেধৰণৰ ৰ'জ ভেলীৰ যিটো কেলেংকাৰী একেধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাবোৰত এনেকুৱা ধৰণৰ যি প্ৰবঞ্চনা টকা পইচাৰ প্ৰবঞ্চনা বা এনেকুৱা ধৰণৰ মাইক্ৰ' ফাইনেন্সেই কওক বা ট্ৰেডিং অনলাইন এনেকুৱা কেলেংকাৰীৰ লগত আগতেও বিভিন্ন ধৰণৰ ৰাজনৈতিক ব্যক্তি জড়িত হোৱাৰ কথা আমি দেখিবলৈ পাইছিলোঁ ৰক্ষণাবেক্ষণ দিয়া আমি দেখিবলৈ পাইছিলোঁ শেহতীয়াকৈ এই যিটো নতুন ধৰণৰ ট্ৰেডিং কেলেংকাৰী এই কেলেংকাৰী আৰম্ভ হ'ল এই যিটো প্ৰবঞ্চনা ঠগ এই গোটেই কথাটোৰ লগত এই গোটেই ঠগ প্ৰবঞ্চনাৰ লগত কেইবাগৰাকীও ব্যক্তিৰ নাম ইয়াত তেওঁলোকৰ কথা আহিল ৰাজহুৱা হ'ল দীপাংকৰ বৰ্মন নাগৰ এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি এতিয়াও পলাই আছে পলাতক ঘোষণা কৰিছে ৬,০০০ কোটি টকা তেওঁ এই কেলেংকাৰী কৰা বুলি ইতিমধ্যে উল্লেখ কৰিছে ডিবি ষ্টক ব্ৰকিং আৰু এটা পেন ইণ্ডিয়া ইনভেষ্টৰ বুলি দুটা কোম্পেনী খুলি কোম্পেনীটো ডিজিপি অফিচৰ কাষতে ২০১৮ চনৰ পৰা খুলি থকাৰ পাছত ২০২৪ চনতহে কথাটো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে তাৰ পাছত স্বপ্ননীল দাস বৰা বুলি কৰা এগৰাকী ট্ৰেডিং ফৰ এ লিভিং TFAL বুলি এটা কোম্পানী খুলি তেওঁ এনেকুৱা ধৰণৰ ঠগ প্ৰবঞ্চনাৰ চাৰিওফালে মায়াজাল ৰচনা কৰিছে আৰু শেহতীয়াকৈ আটাইতকৈ বেছি যিটো চৰ্চা হৈছে সেইটো হৈ গ'ল বিশাল ফুকন বা বিশাল ফুকনৰ লগত চলি থকা যিটো চক্ৰ এই চক্ৰটোৰ যিটো কেলেংকাৰী এইটো আটাইতকৈ বেছি চৰ্চা হৈছে কাৰণ এই গোটেই কথাটো যেতিয়া আহিল বিশাল ফুকনৰ ট্ৰেডিং প্ৰবঞ্চনাৰ লগত যেতিয়া বিষয়টো আহিল তেতিয়া বিভিন্ন ধৰণৰ কথা বতৰাবোৰ আহিল এই ধন সিন্ডিকেটত বিনিয়োগ কৰা